Hello guys, আজি আমি আহি আছোঁ এজন পেচেণ্টক লৈ আৰু এতিয়া গৈ আছোঁ নেগ্ৰিম হস্পিটেল। আপোনালোকতো নেগ্ৰিম হস্পিটেলৰ ভিতৰখন দেখুওৱা নাই। আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। সেই সেউজীয়া বোৰ্ডখন দেখিছেনে? তাতে লিখা আছে চাওক, নেগ্ৰিম হস্পিটেল। এয়া আমি গেট পালোহি, নেগ্ৰিমছ দেখিছেনে? চাওক, আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম, বলক। বহুত সুন্দৰ হস্পিটেল হয়, বহুত চাফা পৰিচ্ছন্নভাৱে আছে, চাই ভাল লাগে। আৰু পেচেণ্টবোৰো বহুত নিয়মানুৱৰ্তিতাৰে ৰাখে চবকে। আৰু ইয়াত চাওক, সকলোফালে বাগানৰ নিচিনা সৰু সৰু ধুনীয়া ফুলনি আছে, ফুল বাগান। আৰু এয়া গছৰ মাজে মাজে ষ্টেপ বাই ষ্টেপ এটি ৰাস্তা ইমাৰ্জেঞ্চি হললৈ। চাই থাকক, ভাল লাগিব আপোনালোকৰ। যদি নতুন হয় তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে? বলক ভিতৰত। ওপৰৰ পৰা দেখিলে এইবাৰ আমি আহিছোঁ তললৈ। কিমান চাফ চিকুণতা দেখিছেনে? বহুত পৰিষ্কাৰ। আপোনালোকে চাই থাকক। নেগ্ৰিমছ হস্পিটেলখন একেবাৰে পাহাৰৰ দাঁতিতে আছে আৰু প্ৰাকৃতিক পৰিৱেশো বহুত ধুনীয়া। ইমান সুন্দৰ চাফ, ভাল লাগে আহি ইয়াত। তো বন্ধু, ঠিক আছে, মোৰ ছুটিও হৈছে আৰু এতিয়া আমি যাম ৰুমত। বলক ৰুমলৈ যাওঁ। হেল্ল' গাইজ, এতিয়া আমি আহি পাইছোঁহি ৰুম, আৰু এতিয়া আমি ৰুমলৈ যাম। বলক ৰুমলৈ যাওঁ। বহুত কষ্ট কৰিলোঁ আজিৰ দিনটো, এতিয়া কি কৰিব, উপায় নাই। বলক। মানে ভালেই লাগে ডিউটি কৰি, কিন্তু অলপ মানে দেৰি হ'লে বেয়া লাগে আৰু। ঠিক আছে, কোনো কথা নাই। বলক ৰুমলৈ যাওঁ, ৰুমত লগ কৰাই দিম আপোনাক। মোৰ বন্ধু জান্তি দা, তেখেত যাব এতিয়া, মই আহিলোঁ। ৰুম পালোহি। হাই জান্তি দা, কি কৰি আছা? এই জান্তি দাক পালোহি। এই ডিউটি পৰা এতিয়া আজি বুজিছে, বহুত দেৰি হৈ গ'ল। আহি পাইছোঁহি মানে মোৰ বহুত দেৰি হৈ গ'ল তাত পেচেণ্টৰ লগত। ঠিক আছে। কি কৰি আছিলা? কিবা কৰি আছিলা? ঠিক আছে। এতিয়া এই আমাৰ কোৱা, আজি ব্লগত কি হ'ল ৰাইজক কিবা এটা কৈ দিয়ক। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে কওক। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, চাব সকলোৱে, আকৌ বন্ধুবিলাকক শ্বেয়াৰ কৰি দিব। ঠিক আছে। ঠিক আছে, আমি ডিউটিত লাগি আছোঁ। আমাৰ কামবিলাক আগুৱাই যাবলৈ এতিয়া মই আহিলোঁ, যথেষ্ট। এতিয়া আকৌ জান্তি দা যাব এতিয়া অলপ পিছত ডিউটিত। আজি হস্পিটেলৰ ব্লগটো দি দিছোঁ। ঠিক আছে, ঠিক আছে, বাই বাই ফ্ৰেণ্ডছ, বাই বাই।